নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ প্ৰথম অধ্যায়। আমাৰ পৰিৱেশৰ প্ৰশ্ন উত্তৰ। অনুশীলনী ১ নম্বৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম কি কি? উত্তৰ, পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম হ'ল উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ ইত্যাদি। খ নম্বৰ, পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা? উত্তৰ, পেঙ্গুইন চৰাইৰ গাটো ডিম্বাকৃতিৰ আৰু দীঘলীয়া। গাটো সৰু সৰু পাখিৰে আৱৰা আৰু ডেউকা দুখন সৰু। গ নম্বৰৰ প্ৰশ্ন, জলাহ অঞ্চল কাক বোলে? উত্তৰ, যি অঞ্চল সামগ্ৰিকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থাকে তেনে অঞ্চলবোৰক জলাহ অঞ্চল বোলে। ঘ নম্বৰ, পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি? উত্তৰ, পৰিৱেশৰ অজৈৱিক উপাদানকেইটাৰ নাম হ'ল বায়ু, পানী, মাটি, নৈ, জান-জুৰি, পৰ্বত-পাহাৰ, সূৰ্যৰ পোহৰ আদি। ঙ নম্বৰ, মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা? উত্তৰ, মানুহৰ যি কামে কোনো এখন ঠাইত এক সুকীয়া পৰিস্থিতি সৃষ্টি কৰে তাকেই সেই ঠাইখনৰ মানৱসৃষ্ট পৰিৱেশ বোলে। আৰু ইয়াৰ উপাদানসমূহ হ'ল ৰাস্তা-ঘাট, দলং, বাসগৃহ, উদ্যোগ, পৰিয়াল, সামাজিক ৰীতি-নীতি আদি। ছ নম্বৰ প্ৰশ্ন, মৰুভূমিত কি কি প্ৰাণী আৰু উদ্ভিদ পোৱা যায় এটাকে উদাহৰণ দিয়া। উত্তৰ, মৰুভূমিত প্ৰধানকৈ উট পোৱা যায় আৰু কেকটাছ উদ্ভিদ পোৱা যায়। ছ নম্বৰ, পৰিৱেশত পোহৰৰ ভূমিকা কি? উত্তৰ, সূৰ্যৰ পোহৰৰ বাবেহে আমাৰ পৰিৱেশত থকা উদ্ভিদসমূহে খাদ্য প্ৰস্তুত কৰিব পাৰে। তদুপৰি সূৰ্যৰ পোহৰক শক্তি হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক কয়লা, খাৰুৱা তেল, খৰি আদিৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। ২ নম্বৰত আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ, দেশ মৰুভূমিৰ প্ৰধান প্ৰাণী। উত্তৰ, উট। খ নম্বৰ, বগা ভালুক দেশ অঞ্চলত থাকে। উত্তৰ, মেৰু অঞ্চলত। গ নম্বৰ, তৃণভূমি অঞ্চলত বৃহৎ এলেকাজুৰি দেশ পোৱা যায়। উত্তৰ, ঘাঁহনি। ঘ নম্বৰ, মৰুভূমিত দেশজাতীয় উদ্ভিদ হয়। উত্তৰ, কেকটাছ। ঙ নম্বৰ, পোহৰ পৰিৱেশৰ এটা দেশ উপাদান। উত্তৰ, অজৈৱিক। ৩ নম্বৰত কৈছে তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা। ক নম্বৰত কৈছে বগা ভালুক, হৰিণা, জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী। উত্তৰটো হ'ব বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী। খ নম্বৰ, চিল, বল্গা হৰিণ, ইয়াকৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে। উত্তৰটো হ'ব বল্গা হৰিণৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে। গ নম্বৰ, জিৰাফ, সিংহ, বাঘ এবিধ তৃণভোজী প্ৰাণী। উত্তৰটো হ'ব জিৰাফ এবিধ তৃণভোজী প্ৰাণী। ৪ নম্বৰ প্ৰশ্ন, চমুটোকা লিখা। জলাহভূমি সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগকে জলাহভূমি বুলি কোৱা হয়। পানী আৰু মাটি এই দুয়ো ধৰণৰ উপাদানেৰে জলাভূমি গঠিত। এই দুয়োটা উপাদান থকা বাবেই জলাভূমিত বিভিন্ন ধৰণৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱই বাস কৰে। তদুপৰি জলাভূমিৰ কাষৰীয়া অঞ্চলত বিভিন্ন প্ৰজাতিৰ চৰাইও থাকে। খাদ্যৰ বাবে জলাভূমিৰ প্ৰাণীবোৰে পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে। অণুজীৱ বেক্টেৰিয়া, ভাইৰাছ আদি জীৱ ইমানেই ক্ষুদ্ৰ যে খালী চকুৰে ইহঁতক দেখা পোৱা নাযায়। এইবোৰক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়। সেয়েহে ইহঁতক অণুজীৱ বোলে। ইহঁত বায়ু, পানী, মাটি সকলোতে থাকে। আন কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচনসাৰ তৈয়াৰ কৰে। পানী
পানী হ'ল পৰিৱেশৰ এবিধ অতি প্ৰয়োজনীয় অজৈৱিক উপাদান। পৃথিৱীৰ মুঠ পানীৰ বেছিভাগেই হৈছে সাগৰ আৰু মহাসাগৰৰ। ইয়াৰ উপৰি বৰষুণ, হ্ৰদ, খাল-বিল, পুখুৰী, নদ-নদী, জান-জুৰি, ভূগৰ্ভৰ পানী আদি হ'ল পানীৰ একোটা উৎস। পানী অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। বায়ু। পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ উপাদান হৈছে বায়ু। আমাৰ চাৰিওফালে বায়ুৱে আৱৰি আছে। বায়ু থকাৰ বাবেহে এই পৃথিৱীখন জীৱ-জগতৰ বাবে বসবাস কৰিবলৈ উপযোগী হৈছে। বায়ু কেইবাবিধো গেছৰ সমষ্টি। এই গেছবোৰ হ'ল নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আদি। বায়ুত থকা অক্সিজেন গেছৰ সহায়ত আমি উশাহ লওঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।